ৰাইজ মই আজি আহিছোঁ পঞ্চৰত্ন শিৱ মন্দিৰত আৰু এই পঞ্চৰত্ন শিৱ মন্দিৰটো আপোনালোকক দেখাম আৰু এই মন্দিৰৰ চাৰিওফালে যিটো দৃশ্য সেইটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। গুড মৰ্নিং ৰাইজ, আশা কৰোঁ আপোনালোকে ভালে আছে, ময়ো ভালে আছোঁ। মোৰ আন এটা নতুন ব্লগ লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এনেকৈ এতিয়া মই পঞ্চৰত্ন মন্দিৰৰ ভিতৰত এতিয়া মই সোমাই যাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে প্ৰথমৰ পৰা চাই থাকিব। আজিৰ ভিডিঅ'টোত বহুত কথা আপোনালোকে জানিব পাৰিব আৰু বহুত বস্তু আপোনালোকে দেখিব পাৰিব। আৰু আপুনি যেতিয়া পঞ্চৰত্ন শিৱ মন্দিৰত আপুনি যেতিয়া আহিব, এনেকৈ আপোনাক ৱেলকাম জনাব। আমিও এনেকৈ ৱেলকাম জনাই আমি এতিয়া ভিতৰত সোমাই গ'লোঁ। তাৰপিছত চাওক, এইটো হ'ল গেট। আপুনি যেতিয়া আহিব এই গেটটো বন্ধ থাকিলেও গেটটো খুলিব লাগিব। এতিয়া মই এই গেটটো খুলিবলৈ চেষ্টা কৰি মই ভিতৰত সোমাই যাম। সোমাই যোৱাৰ পিছত এতিয়া মই ভিতৰত সোমাই আহিলোঁ। সোমাই অহাৰ পিছত মই এতিয়া আপোনালোকক মন্দিৰটোৰ পিছত দেখাম। মন্দিৰৰ চাৰিওফালে যিটো দৃশ্য, এইবিলাক দৃশ্য দেখাবলৈ মই আপোনালোকক চেষ্টা কৰিম। এতিয়া প্ৰথম দৃশ্যটো মই আপোনালোকক দেখাম, এটা পুখুৰী। আৰু আপোনালোকক যে মই কৈছিলোঁ যে প্ৰথমত আপোনালোকক মই এটা পুখুৰীৰ দৃশ্য দেখাম। যেতিয়া আপুনি পুখুৰীৰ সন্মুখত আহিব, এনেকৈ পকাৰে এনেকৈ চিৰি বনাই দিছে। আপুনি এই চিৰিত উঠি এই যে পুখুৰীত আহিব লাগিব। চাওক, পুখুৰীৰ যিটো সন্মুখৰ যিটো দৃশ্য, সেই দৃশ্যটো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। চাওক, এই পুখুৰীৰ চাৰিওফালে এনেকৈ ইটাৰে ৱাল দিছে। এই ৱালটো দেখাবলৈ মই আপোনালোকক চেষ্টা কৰি আছোঁ। আৰু এতিয়া মই পুখুৰীৰ ভিতৰত সোমাই আহিলোঁ। এতিয়া আপোনালোকক যিমান পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ প্লিজ প্ৰথমৰ পৰা আপোনালোকে চাই থাকিব। চাওক, এইটো হ'ল পুখুৰীৰ দৃশ্য। চাৰিওফালে যিটো পুখুৰীৰ দৃশ্য, সেই পুখুৰীৰ দৃশ্যটো মই আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ। এনেকৈ পানীৰ মাজত এনেকৈ বাঁহৰ দি বনাই দিছে আৰু আপুনি এনেকৈ খোজকাঢ়ি পুখুৰীৰ মাজত আপুনি আহিব পাৰিব। আৰু এনেকৈ মই ইয়াত আহিলোঁ। আৰু এটা কথা মই আপোনালোকক কৈছোঁ, ইয়াত আহিলে আপোনালোকে আহি ফটো উঠিব যাব পাৰিব। 1 টকাও আপোনাৰ নালাগে, ফ্ৰী। কওকচোন, আপোনালোকে আজিৰ দিনত এনেকুৱা ফ্ৰী আপোনালোকে ক'ত পাব কওকচোন? যদি কোনোবা আপোনালোকে অহা নাই, আহকচোন ইয়াত আহি। এইটো কেৱল মন্দিৰেই নহয়, এইটো ক'ব গ'লে এটা পৰ্যটকৰ আকৰ্ষণ বিন্দু বুলি যদি আমি কওঁ, তথাপিও ভুল নহ'ব। আৰু চাওক, এই যিটো পুখুৰী আপোনালোকক মই দেখাইছোঁ, এই পুখুৰীটোত মন্দিৰ কমিটিৰ তৰফৰ পৰা ইয়াত মাছ এৰি দিছে। ইয়াত মাছ ডাঙৰ হৈছে। চাওক, মাছবিলাকো আপোনালোকক হয়তো মই দেখাব চেষ্টা কৰিম। পানীৰ ওপৰত মাছবিলাক যিহেতু ভাহি উঠিছে, সেইকাৰণে মই মাছবিলাকো দেখাব চেষ্টা কৰি আছোঁ। আৰু এইবিলাক মন্দিৰ কমিটিয়ে এইবিলাক বনাইছে। তেনেহ'লে আপোনালোকে চাওক, ইয়াত আহিলে আপোনালোকৰ কেনেকুৱা ভাল লাগিব। মই চাৰিওফালে যিটো দৃশ্য ঘূৰি সেই দৃশ্যটো মই আপোনালোকক যিমান দূৰ সম্ভৱ মই দেখাব চেষ্টা কৰি আছোঁ। প্লিজ আপোনালোকে ভিডিঅ'টো খালি স্কিপ নকৰাকৈ আপোনালোকে প্ৰথমৰ পৰা আপোনালোকে চাই থাকিব। পুখুৰীৰ চাৰিওফালে এনেকৈ চাওক পকাৰে বনাই দিছে। ইয়াত আপুনি আহি বহিব পাৰিব, আপোনালোকে কোনো অসুবিধা নাই। এইটো ছাইডো বনাই দিছে এনেকৈ পকাৰে, আনটো ছাইডতো মই আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ। চাওক, এনেকৈ এইটো ছাইডতো এনেকৈ এই পকা কৰি এইবিলাক বনাই দিছে। ইয়াত গছ আছে। চাওক, গছৰ তলত বহি আপোনালোকে ইয়াত জিৰণি ল'ব পাৰিব, কোনো অসুবিধা নাই। মই আপোনালোকক যিমান সম্ভৱ মই দেখাব চেষ্টা কৰি আছোঁ। এতিয়া মই আপোনালোকক দেখাম আন এটা দৃশ্য। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা আপোনালোকে চাই থাকিব। আৰু মই ফাইনেলি এই পাহাৰৰ ওপৰত উঠি আহি পালোঁ। আৰু এই পাহাৰটোৰ নাম হৈছে পঞ্চৰত্ন পাহাৰ। তাত এটা মন্দিৰ আছে। সেই মন্দিৰটোৰ নাম দিয়া হৈছে শিৱ মন্দিৰ পঞ্চৰত্ন বুলি নাম দিছে। সেইকাৰণে এই পাহাৰৰ ওপৰত যিটো দৃশ্যটো আপোনালোকে দেখাব চেষ্টা কৰি আছোঁ। চাওক, চাৰিওফালে কেৱল সেউজীয়া বৰণে আৱৰি, এই পাহাৰটোৰ চাৰিওফালে কেৱল সেউজীয়া। আৰু ইয়াৰ ওপৰতে আপোনাৰ কাৰণে, আমাৰ কাৰণে, সকলো ৰাইজৰ কাৰণে মন্দিৰ কমিটি এনেকৈ সুবিধা কৰি দিছে। চাওক, ইয়াত আপোনালোকে বাঁহৰে হেৰি বনাই দিছে, বহিব পাৰিব। এইটো চাং বনাই দিছে। আপোনালোকে চাওক, যিমান দূৰ সম্ভৱ আপোনালোকক মই দেখাব চেষ্টা কৰিম। প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। তেনেহ'লে আপোনালোকে গোটেইবিলাক বস্তু মই আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ। চাওক, মই যিমান দূৰ সম্ভৱ ঘূৰি বস্তুবিলাক মই দেখাব চেষ্টা কৰি আছোঁ। আৰু চাওক, এইটো হ'ল ইয়াত কিমান শিল আছে। আপোনালোকে চাওক, ইয়াত আপোনালোকে আহিলে মুকলি ঠাই। ইয়াত আহি আপোনালোকে জিৰণি ল'ব পাৰিব। পৰিয়ালবৰ্গ লৈ আপোনালোকে ইয়াত আহি ঘূৰি যাব পাৰিব, কোনো অসুবিধা নাই। আৰু ইয়াতে আছে চাওক পাৰ্বতী, সেইটো দেখাবলৈ আপোনালোকক মই চেষ্টা কৰি আছোঁ। চাওক, এইটো হ'ল পাৰ্বতী। মই আপোনালোকক দেখাম
শিৱলিংগটো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। এনেকৈ পাহাৰৰ ওপৰত চিৰি আছে, এই চিৰি দি মই বগাই বগাই ওপৰত মই গৈ আছোঁ। আপোনালোকে প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা চাই থাকিব, তেনেহ'লে আপোনালোকক মই দেখাব পাৰিম। চাওক, এইটো হ'ল শিৱলিংগ, এইটো হ'ল শিৱলিংগ। মই যিমান দূৰ সম্ভৱ আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ। এইটো হ'ল শিৱলিংগ। আৰু আজি মোক মন্দিৰ কমিটিয়ে জনোৱা মতে এই শিৱলিংগটো মন্দিৰ কমিটিয়ে বনোৱা নাই। এই শিৱলিংগটো ঐতিহাসিকভাৱে ইয়াত নিজে নিজে হৈছে বুলি ইয়াৰ যিটো মন্দিৰ কমিটি, এই মন্দিৰ কমিটিয়ে আজি মোক জনাইছে। আৰু চাওক, এই শিৱলিংগটো মই যিমান দূৰ সম্ভৱ আপোনালোকক চাৰিওফালৰ দৃশ্যটো মই দেখাব চেষ্টা কৰি আছোঁ। চাওক, এইটো হ'ল শিৱলিংগ। আৰু চাওক, লগতে ইয়াত চাওক কিমান শিল আছে, আপোনালোকে চাওক। আৰু শিলত চাওক কিমান ঝৰ্ণা দি পানী গৈ আছে, বিশাল পাহাৰৰ পানী এনে কেনেকৈ নামি গৈ আছে মই আপোনালোকক দেখাব যিমান দূৰ সম্ভৱ মই চেষ্টা কৰি আছোঁ। আপোনালোকে চাই থাকক। চাওক, এনেকৈ পাহাৰৰ পৰা পানী এই বগাই 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 গৈ আছে। আৰু এনেকৈ মন্দিৰ কমিটি এনেকৈ পাইপ লগাই দিছে। এই পাইপৰ পানী গৈ একেবাৰে এই ৰাস্তাৰ তাতে যায়, তাতে আপুনি গা চা ধুব পাৰিব, সেইটো পানী খাব পাৰিব, এইটো কোনো অসুবিধা নাই। আৰু চাওক, ইয়াত কিমান এটা ডাঙৰ এটা বটগাছ আছে। মই আপোনালোক যিমান দূৰ পাৰোঁ দেখাব চেষ্টা কৰিম। এতিয়া মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যে মন্দিৰৰ যিটো চাৰিওফালে যিটো দৃশ্য, সেই দৃশ্যটো মই আপোনালোকক চেষ্টা কৰিম। আৰু এটাকৈ কথা আপোনালোকৰ সন্মুখত ক'বলৈ চেষ্টা কৰিম। চাওক, এইটো যে ঘৰ আপোনালোকে দেখিছে প্ৰথম, এই ঘৰটো হ'ল, এইটো মন্দিৰৰ হ'ল অফিচ। এইটো মই আপোনালোকক দেখালোঁ। ইয়াৰ পিছত মই আপোনালোকক দেখাব চেষ্টা কৰিম এই মন্দিৰটো। চাওক, এইটো মন্দিৰ। চাওক, তাতে লিখা আছে পঞ্চৰত্ন শিৱ মন্দিৰ লিখা আছে। এইটো হ'ল মন্দিৰ, কিন্তু আজি এই মন্দিৰটো কিবা কাৰণত আজি বন্ধ হৈ আছে। সেইকাৰণে মন্দিৰৰ ভিতৰৰ দৃশ্যটো মই আপোনালোকক দেখাব মই নোৱাৰিলোঁ আজি। হয়তো পিছত যদি পাৰোঁ পিছত দেখাব চেষ্টা কৰিম। তাৰ পিছত এইটো ঘৰ আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ। এই ঘৰটো হ'ল মন্দিৰৰ যিবিলাক সকলোবিলাক বস্তু আছে, এইবিলাক বস্তু থোৱাৰ হ'ল এইটো ঘৰ। এইটো ঘৰ যে আপোনালোকে দেখি আছে, এইটো ঘৰ হ'ল লেট্ৰিন। এইটো হ'ল এই মন্দিৰৰ লেট্ৰিন। আৰু এতিয়া চাৰিওফালে যিটো মন্দিৰৰ দৃশ্য, এই দৃশ্যটো মই আপোনালোকক যিমান দূৰ সম্ভৱ আৰু এবাৰ দেখাব চেষ্টা কৰি আছোঁ। যিমান দূৰ সম্ভৱ আৰু এবাৰ মই দেখাব চেষ্টা কৰি আছোঁ। আৰু এই মন্দিৰত যদি আপোনালোকে কোনোবা অহা নাই, আপোনালোকে আহক। চাওক, আৰু এই মন্দিৰটোৰ লগতে আৰু এইটো মন্দিৰৰ লগতে লাগি আছে চাওক বিশাল পঞ্চৰত্ন পাহাৰ। যদি কোনোবা আপোনালোকে অহা নাই, আপোনালোকে আহি এইটো মন্দিৰটো আপোনালোকে দৰ্শন কৰিব পাৰিব। লগতে এই যিটো পঞ্চৰত্ন পাহাৰটো আপোনালোকে দৰ্শন কৰিব পাৰিব। লগতে চাৰিওফালৰ যিটো দৃশ্য মই আপোনালোকক দেখাইছোঁ, এই গোটেই দৃশ্যবিলাকো আপোনালোকে ইয়াত আহি আপোনালোকে মনোৰঞ্জন হয়, ইয়াৰ পৰা আপোনালোকে যাব পাৰিব। লগতে ইয়াত মলয়া বতাহ উপভোগ কৰিব পাৰিব। আৰু মন্দিৰৰ চাৰিওফালে যিটো দৃশ্য, বহুত ভাল দৃশ্য, মন্দিৰৰ পৰিৱেশটো বহুত ভাল এটা পৰিৱেশ। মই যিমান পাৰোঁ আপোনালোকক দেখালোঁ। আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে, তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা বেলটো আপোনালোকে দবাই দিব। আজিৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰিলোঁ। আন এটা নতুন ভিডিঅ' লৈ অতি সোনকালে আপোনালোকৰ মাজত আহি আছোঁ।